মূল্যবৃদ্ধি অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে মূল্যবৃদ্ধি ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে তাৰ কাৰণে হৈছে অধ্যক্ষ ডাঙৰীয়া এখন মোৰ হাতত লিষ্ট আছে মই লগত সিন্ডিকেট হৈছে নে নাই মই দৃঢ়তাৰে লগত সিন্ডিকেট হৈছে নে নাই অধ্যক্ষ ডাঙৰীয়া মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো এইটো কাম আপুনি এইবাৰ নকৰিব যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ প্লিজ মই আপোনাক কৈছোঁ কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয় আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব নক'ব প্লিজ অধ্যক্ষ ডাঙৰীয়া এখেতলোকে পাহৰি গৈছে স্যার মোৰ সময়খিনিত কিন্তু কৈছিলে মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো স্যাৰ মই ৰুলিং দিছো মই যেতিয়া স্যাৰ প্ৰস্তাৱটো পাছ কৰি আহিলো তেতিয়া কিন্তু গোটেই বিজেপি মানুহখিনি প্ৰশ্ন লগাই দিছিলে স্যাৰ আমি সাধাৰণতে দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া 4বাৰৰ কাৰণে বিধায়ক হৈছিল বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপাল ডাঙৰীয়া যেতিয়া ভাষণ দিয়ে আমাৰ বিৰোধীসকলে তেখেতক সন্মান জনাই সেইদিনা অন্তত আন্দোলন নকৰে বা অন্যান্য এনেকুৱা প্ৰতিবাদ নকৰে কিন্তু এবাৰ আচৰিত ধৰণে কৰিলে কাৰণ মোৰ এনেকুৱা লাগিলে এখন লাষ্ট অধিৱেশন আৰু ইলেকশ্যন হ'বলৈ আমাৰ গৈ আছে কিন্তু যেতিয়া মই ভাবি চালোঁ এখন প্ৰথম অধিৱেশন ইলেকশ্যন হ'ল আমাৰ 9 এপ্ৰিলত আৰু ৰিজাল্ট ওলাল 4 মে আৰু আমি আমাৰ মিত্ৰ জোটে 102টা সমষ্টিত জিকিলোঁ আৰু অপজিশ্যনে মাত্ৰ সৰ্বকালৰ বেয়া ৰিজাল্ট কৰি 24টাত জিকিলে তাৰপিছত এই হুলস্থুল কৰে অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধি অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে মূল্যবৃদ্ধি ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে তাৰ কাৰণে হৈছে অধ্যক্ষ ডাঙৰীয়া এখন মোৰ হাতত লিষ্ট আছে মই লগত সিন্ডিকেট হৈছে নে নাই মই দৃঢ়তাৰে লগত সিন্ডিকেট হৈছে নে নাই অধ্যক্ষ ডাঙৰীয়া মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো এইটো কাম আপুনি এইবাৰ নকৰিব যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ প্লিজ মই আপোনাক কৈছোঁ কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয় আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব নক'ব প্লিজ অধ্যক্ষ ডাঙৰীয়া এখেতলোকে পাহৰি গৈছে স্যাৰ মোৰ সময়খিনিত কিন্তু কৈছিলে মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো স্যাৰ মই ৰুলিং দিছো মই যেতিয়া স্যাৰ প্ৰস্তাৱটো পাছ কৰি আহিলো তেতিয়া কিন্তু গোটেই বিজেপি মানুহখিনি প্ৰশ্ন লগাই দিছিলে স্যাৰ